নমস্কাৰ বন্ধুসকল, কি খবৰ বাৰু আপোনালোকৰ? ভালে আছেনে সকলো? মই মৌচুমীয়ে স্বাগতম জনাইছোঁ আমাৰ জীৱনৰ উন্নতি ভিডিঅ'লৈ। সেইদিনা প্ৰথম এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে কেনেকুৱা পালে নাজানো, কিন্তু আকৌ এটা লৈ আহিছোঁ আজি। কেনেকুৱা পায় জনাব, কমেণ্ট কৰিব, আৰু কিবা যদি নাজানিছোঁ, ভুল কৰিছোঁ সেইটো শুধৰাই দিব আশা কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'বিলাক চাই কেনেকুৱা পালে সেইটোতো জনাবই, লগতে ছাবস্ক্ৰাইবো কৰিব আমাৰ চেনেলটো। তেতিয়াহে আমি আকৌ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম আৰু উৎসাহিত হ'ম। সকলোৱে চাব। আৰু এটা কথা ক'ম বুলি আজি এই ভিডিঅ'টো কৰিলোঁ। আপোনালোকৰ বাৰু এনেকুৱা হৈছে নেকি? আমাৰ ছোৱালীয়ে খাবই নোখোজে স্কুলৰ পৰা আহি, সেইকাৰণে মানে আজি ভাবিলোঁ কি আপোনালোকৰ মাজলৈ এটা ড্ৰিংকছ বুলি ক'ব পাৰি সৰু ল'ৰা ছোৱালীৰ কাৰণে। আৰু গৰমত বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাকক জুচ খাব লাগে। দোকানৰ যিবিলাক বটল জুচ সেইবিলাক ইমান ভালো নহয়, বেয়া বুলিও নকওঁ, কিন্তু ইমান ভালো নহয়। এটা সাধাৰণ আছে, ঘৰতে বনাব পাৰি ঘৰৰ বস্তুৰে। আহকচোন আজি আমি বনাওঁ আৰু আমাৰ ছোৱালীয়ে খাব। কেনেকুৱা পালে জনাব আপোনালোকক। আপোনালোকে বনাব নাজানে বা সেইটো মই ক'বলৈ যোৱা নাই, সকলোৱে জানেই, সকলোৱে বনাই খুৱাই, কিন্তু মোৰ পদ্ধতিত মইনো কেনেকৈ বনাওঁ সেইটোকে দেখুৱাওঁ বুলি ভাবিলোঁ। মোৰ কি হয়, কেমেৰা সন্মুখত মানে কথা কোৱাৰ একেবাৰে অভ্যাস নাই, আৰু এই নতুন যিহেতুকে কেমেৰা সন্মুখত কথা কোৱাৰ একেবাৰে অভ্যাস নাই। কি কৈছোঁ মানে নাজানো, ক'বলৈ চেষ্টা কৰিছোঁ। আৰু এনেকৈ ভিডিঅ' এনেকৈ বনাই যাম আগলৈও। আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়াহে আমাৰ ভিডিঅ'সমূহ আহিলে মানে আগতীয়াকৈ আপোনালোকৰ ওচৰত নটিফিকেশ্যনসমূহ পাই যাব। আৰু লাইক কৰিবলৈ নাপাহৰিব ভিডিঅ'বোৰ, তেতিয়াহে আমি গম পাম। বা বেয়া পালে ডিছলাইকো কৰি থৈ যাব, কোনো আপত্তি নাই। চাব এবাৰ। আৰু কি কয়, আহকচোন এবাৰ আমি চাওঁ কিনো বনাওঁ, আমি কেনেকৈনো খাওঁ। সম্পূৰ্ণ ঘৰৰ বস্তুৰে, তাত কোনো দোকানৰ বা কিবা বস্তু মিক্স নাই। দিব পাৰে, কিন্তু সম্পূৰ্ণ ঘৰৰ বস্তুৰে আজি বনাম। আৰু ছোৱালীয়ে কেনে পায় খাই আপোনালোকক জনাব দেই। এতিয়া আছে এইখিনিতে, এই বেকগ্ৰাউণ্ডটোলৈ আপোনালোকে লক্ষ্য নকৰিব দেই, কিবা কিবি হৈ আছে এইটো কাৰণে। মায়ে আজি কি বনাব? জুচ বনাব। আৰু খাবানে? খাম। সকলোৱে চাবা, কৈ দিয়া আকৌ। সকলোৱে চাবা। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু চেনেল কৰিবলৈ নাপাহৰিবা। কমেণ্ট কৰিবলৈ নাপাহৰিবা। এয়া মই ইয়াতে লৈছোঁ কল, এয়া ঘৰৰ হয়, ঘৰৰ বাৰীৰ পকা কল। আৰু এইটো কি চিনি পাইছেনে? এইটো হ'ল যিটো মাউচমেলন বুলি কয়, চিৰাল অসমীয়াত। এইটো বাৰীৰে হয়, কিন্তু এইটো মানে খাব নোখোজে। আমাৰ ঘৰত কোনো নাখায়, আনকি ময়ো নাখাওঁ। এইটো এনেই কাটি পেলাই কোনো নাখায়, কিবা চিৰালৰ গোন্ধ এটা ওলাই যে, সেইটো কাৰণে নাখায়। এইটোও দিব পাৰে, কাৰণ ইয়াত যদি মিক্স কৰি দিয়া হয় এইটো, তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে খায় আৰু ইয়াৰ যিখিনি গুণাগুণ সেইখিনিও পায়। চাব, মই এতিয়া ইয়াত লৈছোঁ কল আৰু গাখীৰ, আৰু ইয়াত এটুকুৰা আইচ লাগিব। একেবাৰে সৰু ল'ৰা ছোৱালীক দিলে আইচটো কিবা প্ৰব্লেম থাকিলে নিদিলেও হয়, কিন্তু মই যিহেতুকে আজি বহুত গৰম, সেইকাৰণে মই আইচ অলপ লৈছোঁ। লাগিব আইচ, নিদিওঁ বহুত বেছি, এটুকুৰা বা দুটুকুৰা দিম। আৰু এইটো হ'ল মাউচমেলন। আপোনালোকক মই দেখাই আছোঁ কাটি কৰি। এইটো মিক্সাৰ জাৰ এটা লৈ লৈছোঁ, আৰু ইয়াত দিছোঁ যিখিনি কাটি লৈছিলোঁ কল মই দুটা দিছোঁ, কল দুটা কাটি লৈছোঁ। পৰিমাণৰ ওপৰত কথা, কিমান বনাব বিচাৰে। আৰু এইটো যিটো চিৰাল বুলি দেখুৱাইছিলোঁ, সেইটো চিৰালটো এনেকৈ কাটি পেলাই দিছোঁ।
আৰু ইয়াত যদি আপোনালোকে বিচাৰে ইলাচি দুটা দিব পাৰে আৰু চেনি অলপ দিব পাৰে। এই কলটো যিহেতুকে মিঠাই হয়, কলটো বহুত মিঠা, সেইটো কাৰণে চেনি নিদিওঁ। আৰু সৰু ল'ৰা ছোৱালীক ইমান চেনি দিয়াটো ইমান ভাল নহয়। আৰু ইয়াত দি দিছোঁ গাখীৰ। গাখীৰ মই সম্পূৰ্ণকৈ এগিলাচ দি দিয়া নাই, অকণমান আছে, কমকৈ দিছোঁ। আৰু দিব পাৰে আৰু বেছিও দিব পাৰে। আৰু ইয়াত দিম আইচ দি দিছোঁ 2 টুকুৰামান। আৰু এইটো মই এতিয়া মিক্সিত পিচি ল'ম। পিচি ল'লোঁ। আচলতে এখন হাতেৰে ধৰি মোবাইল ধৰি ভিডিঅ' কৰি আছোঁ আৰু এখন হাতেৰে কাম কৰি আছোঁ, সেইকাৰণে অলপ বেয়াও হ'ব পাৰে, হিলি থাকিব পাৰে ভিডিঅ'টো দেখাত, উপায় নাই। আৰু এয়া চাওক, এয়া ধুনীয়াকৈ মিক্সিত দি দিলোঁ আৰু মিহিও হৈ গ'ল। ছোৱালীয়ে খোৱা বুলি নহয়, আমি ডাঙৰেও খাম, সেইটো কাৰণে সৰহকৈ বনালোঁ অকণমান। আৰু এইটো বানানা শ্বেক বুলি যিটো কয়, বানানা শ্বেকটোৱে হয়, কিন্তু ইয়াত কোনো বাদাম বা তেনেকুৱা ধৰণৰ চেনি ব্যৱহাৰ কৰা নাই। আৰু ইয়াত অকল কল দিছোঁ, আৰু যিটো অকল কল দিও বনাব পাৰে, কিন্তু এই মাউচমেলনটো যিহেতুকে নেখায় ল'ৰা ছোৱালীবিলাকে বা ডাঙৰেও খাবলৈ অকণমান গোন্ধায়, চিৰালৰ গোন্ধ এটা আছে, সেইটো কাৰণে ইয়াত দি দিছোঁ। দি দিলে মানে ইয়াত মানে মিক্স হৈ যায় যে, একো খাবলৈ মানে দিগদাৰ নহয়, খাবলৈ সোৱাদেই হয়, ভাল হয়, সেইটো কাৰণে ইয়াত দি দিছোঁ। এইটো বানানা শ্বেক বুলিও ক'ব নোৱাৰি, মাউচমেলন বানানা দুইটাই আছে, কল আৰু চিৰাল দুইটাই আছে, সেইটো কাৰণে। আৰু এয়া খাব, তাইক দিওঁগৈ ব'লকচোন বাৰু কি কৰে চাওঁ। গৰমকৈ যাওঁতে আজি আন্ধাৰেই হ'ল, আন্ধাৰ মানে কি সন্ধিয়া হ'ব হৈছে, বেলিটো শেষ হৈছে। এয়া দিম ব'লকচোন, খাবানে? কেনেকুৱা টেষ্টি নে? দাই লাগি গ'ল, ভালনে? মিঠা আছেনে? কোৱা আকৌ চবকে খাবলৈ। চবেই বনাই খাবা দেই। আমাকো চাই থাকিবা। দেখিলেনে আপোনালোকে বাৰু, তাই শুনুৱে ধুনীয়াকৈ খাই আছে। আৰু ভিডিঅ'টো এইখিনিলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ। আৰু আমাৰ চেনেলটো চাই ভাল পালে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব।